ঘৰলৈ বয়-বস্তু কঢ়িয়াই অনাত দেউতাকৰ কষ্ট হোৱা দেখি দেউতাকক ক'লে, দেউতা, ঘৰৰ বয়-বস্তু কঢ়িওৱাত আপোনাৰ যথেষ্ট অসুবিধা হৈছে। সেয়ে মই ভাবিছো আমাৰ ঘৰলৈ এটা ঘোঁৰাকে অনা যাওক। ময়ো কথাটো নভবা নহয়। দেওবাৰে পুৱা ওলাবি। এঘৰ মানুহত এটা ভাল ঘোঁৰা আছে। যদি হয় দৰে দামে মিলিলে লৈয়ে আহিম। ঠিক আছে তেনেহলে। আমাৰ কপালহে ভাল বুজিছ। দৰে দামে কিবাকে কিন্তু মিলি গল। হয় দেউতা, কম দামতে ৰঙে চঙে ধুনীয়া ঘোঁৰা এটা পালো কিন্তু দেই। চা কি মূৰ্খ মানুহে। ইমান ডাঙৰ ঘোঁৰা এটা থাকোতে খোজকাঢ়িনো যাব লাগেনে বাৰু? চাচোন চা, বুঢ়া দেউতাকটো খোজ কঢ়াই নি পুতেকটো ঘোঁৰাত উঠি গৈছে। চাচোন, এনেকৈ বাৰু নিমাত জীৱটোক কষ্ট দিব লাগেনে? কেনেকৈ দুজন সুস্থ সবল মানুহ ঘোঁৰাটোৰ পিঠিত উঠি গৈছে। দেউতা, আমি ৰাস্তাত আহি থাকোতে বিভিন্নজনে বিভিন্ন মত দি আমাৰ ওপৰত হাঁহিছিল। যেতিয়া আমি খোজকাঢ়ি আহি আছিলো আমাক মূৰ্খ বুলি হাঁহিছিল। ইমান ডাঙৰ ঘোঁৰাটো থাকোতে খোজকাঢ়ি আহিছে বুলি। আকৌ যেতিয়া মই ঘোঁৰাটোৰ ওপৰত আহিছিলো মোক হাঁহিছিল দেউতাকক খোজ কঢ়াই নিজে ঘোঁৰাত উঠিছো বুলি। আৰু যেতিয়া আপুনি উঠি আহিল আপোনাৰ ওপৰত হাঁহিলে। কেনেকুৱা দেউতাক, লৰাটোক খোজ কঢ়াই আনিছে বুলি। আৰু যেতিয়া আমি দুয়োজনে ঘোঁৰাটোত উঠিলো তেতিয়া আমাক কলে অলপো দয়া মমতা নাই বুলি। মানুহবোৰ কিয় এনেকুৱা বাৰু দেউতা? নানাজনৰ নানা মত, আৰু সেই সকলোবোৰ শুনি মৌন হৈ আঁতৰি অহাটোৱে আমাৰ কাম্য। আৰু আমাৰ কাম এনেকৈ আগবাঢ়ি গৈ থকা, মানুহৰ কাম কোৱা আৰু আমাৰ কাম আগবাঢ়ি যোৱা।